মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত মই তোমালোকক ইউটিউবত যে টেগবিলাক লগাই ভাইৰেল ভিডিঅ' যিবিলাক টেগ লগাই বা যিকোনো ভিডিঅ'ৰ তোমালোকে ইউটিউবত আপলোড কৰা যিকোনো ভিডিঅ'ৰ তেওঁলোকে কি টেগ লগাইছে বা কি টেগ ব্যৱহাৰ কৰিছে চাবলৈ পাৰিবা এটা এপ্লিকেশ্যনৰ জৰিয়তে। তোমালোকক মই গোটেইখিনি দেখুৱাম আৰু মই গোটেইকেইটা চেনেলত এইটো এপ্লিকেশ্যনৰ পৰাই টেগবিলাক মই ইউজ কৰোঁ, গতিকে তোমালোকেও ইউজ কৰিবলৈ পাৰিবা। যদিহে এতিয়ালৈকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি অল কৰি ল'বা, তেতিয়া মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে পাবা। ভিডিঅ'টোৰ শেষত মই তোমালোকক জনাম যে এই এপ্লিকেশ্যনটো কেনেদৰে তোমালোকে ডাউনলোড কৰিবলৈ পাৰিবা। প্ৰথমতে মই তোমালোকক দেখুৱাম যে কেনেদৰে যিকোনো এটা ভিডিঅ'ৰ তোমালোকে লিংকটোৰ জৰিয়তে, ভিডিঅ'টোৰ যিটো লিংক থাকে ইউটিউবৰ লিংক, সেই লিংকটোৰ জৰিয়তে তেওঁ কি এড ব্যৱহাৰ কৰিছে, কি টেগ ব্যৱহাৰ কৰিছে তোমালোকে চাবলৈ পাৰিবা। গতিকে মই ইয়াতে এই ভিডিঅ'টো লৈছোঁ আমাৰ টেকনিকেল চেনেলটোৰ পৰা, গতিকে ইয়াৰ পৰা মই আগতে প্ৰথমতে তোমালোকক দেখুৱাই লৈছোঁ যে ইয়াত মই কি টেগ ব্যৱহাৰ কৰিছোঁ। ইয়াতে এইবিলাক টেগ ব্যৱহাৰ কৰিছোঁ কম্পিটিটিভ এক্সামৰ, কাৰণ জিকে ভিডিঅ' মই আপলোড কৰিছিলোঁ। গতিকে ইয়াৰে যিটো লিংক আছে এই লিংকটো মই কপি কৰি লৈছোঁ। কপি কৰাৰ পিছত এই যিটো টেগ ইউ নামৰ এপ্লিকেশ্যনটো আছে সেই এপ্লিকেশ্যনটোত গৈ ফাইন কম্পিটিটৰ ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত সেই যিটো লিংক আছে লিংকটো ইয়াতে দি দিব। দিয়াৰ পিছত চেকত ক্লিক কৰিব। চেকত ক্লিক কৰাৰ পিছত ইয়াতে মই যেনেদৰে টেগবিলাক লগাইছিলোঁ, এইটো ভিডিঅ' আছিলে মোৰ, গতিকে যেনেদৰে টেগবিলাক লগাইছোঁ ঠিক তেনেদৰে ইয়াতে দেখুৱাইছে। গতিকে তোমালোকেও এনেদৰে যিকোনো ইউটিউবাৰে তেওঁলোকৰ ভিডিঅ'ত কি টেগ লগাই তোমালোকে চাবলৈ পাৰিবা। শেষত আছিলে আছাম জিকে ফৰ কম্পিটিটিভ এক্সামছ, একে মিলি গৈছে। এই এপ্লিকেশ্যনটোৰ নাম হৈছে টেগ ইউ। এই টেগ ইউ নামৰ এপ্লিকেশ্যনটোৰ লিংক ডেছক্ৰিপশ্যনত পাবা। যদিহে বিচাৰি নোপোৱা তোমালোকে ষ্ট'ৰৰ চাৰ্চ বাৰত আহি চাৰ্চ কৰিবা TAG টেগ ইউ বুলি। চাৰ্চ কৰাৰ পিছত এই যিটো এপ্লিকেশ্যন আছে ডটছ গেম বুলি, এপ্লিকেশ্যনটো তোমালোকে ডাউনলোড কৰি ল'বা। 4.5 ষ্টাৰ ৰেটিং হয়, 1 মিলিয়ন প্লাছ ডাউনলোড। ডাউনলোড কৰাৰ পিছত এনেকুৱা ধৰণৰ অ'পেন কৰাৰ পিছত তোমালোকে দেখিবলৈ পাবা ইয়াতে দুটা অপশ্যন, বহুকেইটা অপশ্যন আছে। ইয়াৰে ভিতৰত এই দুটা বেছি ইম্পৰ্টেণ্ট হয়, ছাজেষ্ট কিৱাৰ্ড আৰু ফাইন কম্পিটিটৰ। ধৰি লোৱা তোমালোকে ক্লাছ 9ৰ হিষ্ট্ৰীৰ ভিডিঅ' এটা আপলোড কৰিছা আছামিজ মিডিয়ামত, গতিকে ইয়াতে যদিহে তোমালোকে লিখি দিয়া ক্লাছ 9 হিষ্ট্ৰী চেপ্টাৰ 1 আছামিজ মিডিয়াম, ইয়াৰ পিছত যদি চেক কৰা, চেকত ক্লিক কৰিবা। চেকত ক্লিক কৰাৰ পিছত হয়তো এড আহিব পাৰে, অলপ সময় তোমালোকে ৱেইট কৰিব লাগিব। ৱেইট কৰাৰ পিছত তোমালোকে দেখা পাবা যিমানবিলাক ভিডিঅ' আপলোড কৰা আছে ইয়াৰ ভিতৰত 5টা সকলোতকৈ বেছি টেগ থকা ভিডিঅ'। তেওঁলোকে কি টেগ ব্যৱহাৰ কৰিছে গোটেইখিনি ইয়াতে চাব পাৰিবা এনেদৰে। আৰু যদি এই টেগবিলাক তোমালোকে লগাবলৈ বিচৰা তোমালোকৰ ভিডিঅ'ত, তেনেহ'লে ইয়াতে যিটো মাজৰ অপশ্যন আছে ইয়াতে ক্লিক কৰিলে এইখিনি কপি হৈ যাব আৰু তোমালোকে য'তেই পেষ্ট কৰি নেদে কিয় সেই টেগখিনি তাত আহি যাব। ঠিক তেনেদৰে তোমালোকে যদি আছামিজ কমেডি ভিডিঅ' আপলোড কৰা অসমীয়াৰ তেনেকুৱা, তেতিয়াহ'লে এনেদৰে লিখি দিবা আছামিজ কমেডি ভিডিঅ'। তেতিয়া অলপ সময় আকৌ ৱেইট কৰিব লাগিব। ৱেইট কৰাৰ পিছত কোনে কি টেগ ব্যৱহাৰ কৰিছে ইয়াতে তোমালোকে চাবলৈ পাৰিবা আৰু তেওঁলোকে ব্যৱহাৰ কৰা টেগবিলাক যদিহে তোমালোকে ব্যৱহাৰ কৰিবলৈ বিচৰা ইয়াত তোমালোকে কপি কৰি তোমালোকৰ চেনেলত টেগবিলাক ব্যৱহাৰ কৰিবলৈ পাৰিবা। বা ধৰি লওক ডিম্পু বৰুৱাই কি ভিডিঅ' টেগ ব্যৱহাৰ কৰে তোমালোকে যদি চাবলৈ বিচৰা, ইয়াৰে তেওঁৰ ভিডিঅ'টোত ছাইডত থকা 3 ডটছত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত যিটো শ্বেয়াৰ অপশ্যন আছে ইয়াতে ক্লিক কৰিবা। ক্লিক কৰি এই ভিডিঅ'টোৰ যিটো লিংক আছে এই লিংকটো কপি কৰি ল'বা। কপি কৰাৰ পিছত এই এপ্লিকেশ্যনটোত তোমালোকে আহিবা। এপ্লিকেশ্যনটোত অহাৰ পিছত ইয়াতে যিটো ফাইন কম্পিটিটৰ অপশ্যনটো আছে ইয়াতে ক্লিক কৰি এই লিংকটো তোমালোকে দি ইয়াতে চেকত ক্লিক কৰিবা। আৰু চেকত ক্লিক কৰাৰ পিছত অলপ সময় তোমালোকে ৱেইট কৰিবা। ৱেইট কৰাৰ পিছত ডিম্পু বৰুৱাই এই ভিডিঅ'ত কি টেগ ব্যৱহাৰ কৰিছে গোটেইখিনি ইয়াতে তোমালোকে দেখিবলৈ পাবা। গতিকে এনেদৰে যদিহে তোমালোকে টেগবিলাক বিচাৰিবলৈ জানা তেতিয়াহ'লে বহুত সুবিধা হয়। যিসকল ইউটিউবাৰ আছে চেনেলটো সোনকালে গ্ৰ' হোৱাৰ চান্স থাকে।
এই এপ্লিকেশ্যনটো তোমালোকে ডাউনলোড কৰি ল'বা, লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। ইয়াৰ পৰা তোমালোকে ডাইৰেক্ট যিটো টেগ ব্যৱহাৰ কৰিবলৈ বিচৰা কপি কৰি ল'লেই হ'ল, কিন্তু বেলেগ টেগ ব্যৱহাৰ প্ৰায়ে কৰিব নালাগে। গতিকে ইয়াতে ৰিলেটেড কেনেকুৱা ধৰণৰ যিটো ভিডিঅ' আপলোড কৰা, কমেডি ভিডিঅ' হওক বা জেনেৰেল নলেজৰ ভিডিঅ' হওক, ইয়াতে আছামিজ জেনেৰেল নলেজ বুলি লিখি দিলে, চেকত ক্লিক কৰিলে যিবিলাক আগতে ভিডিঅ' আপলোড কৰা আছে তেওঁলোকে ব্যৱহাৰ কৰা টেগবিলাক তোমালোকে দেখিবলৈ পাবা, আৰু তাৰ পৰা তোমালোকে কেইটামান টেগ ব্যৱহাৰ কৰিবলৈ পাৰিবা। গতিকে এইখিনি আছিল আজিৰ এই ভিডিঅ'টোত। যদি ভিডিঅ'টো চাই ভাল পাইছা, ভিডিঅ'টো লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা।